ভগৱান শ্ৰীকৃষ্ণই কৈছিল যুঁজিবও লাগিব নিজেই, চম্ভালিবও লাগিব নিজেই, স্বপ্ন যি দেখিছা পূৰণ কৰিব লাগিব নিজে। এবাৰ অৰ্জুনে দুমোজাত পৰিছিল, হৃদয় কঁপিছিল, মনটো হাৰি গৈছিল। তেতিয়া মাধৱে তেওঁক শিকাইছিল যদি স্বপ্ন তোমাৰ তেন্তে পূৰণো তুমিয়েই কৰিব লাগিব। জীৱনত সকলোতে বাধা আহিব, মানুহে ঠেলিব, সময়ও কেতিয়াবা ভাঙি পেলাব, কিন্তু মনত ৰাখিবা প্ৰত্যেক পতনৰ পিছত উঠিবও তুমিয়ে লাগিব, প্ৰত্যেকটো সপোন সঁচা কৰিবও তুমিয়ে লাগিব। ইতিহাস সেইজনেই গঢ়ে যিয়ে নিজৰ স্বপ্নৰ বাবে একেলগে যুঁজ দিয়ে। কাৰণ শ্ৰীকৃষ্ণই কৈছে তুমি যি স্বপ্ন দেখিছা সেইটো পূৰণৰ শক্তি তোমাৰ ভিতৰতে আছে। জয় শ্ৰীকৃষ্ণ, জয় মাধৱ। জীৱনত কেতিয়াও হাৰ মানিব নালাগে।